কি খবৰ আপোনালোকৰ ভালনে? মোৰ ভালেই। আৰু আপোনালোকে গম পাইছে চাগে থাম্বনেইলখন আজি আমি ক'লৈ গৈছিলোঁ। আজি আমি গৈছিলোঁ চুকাফা সমন্বয় ক্ষেত্ৰ চাবলৈ। প্ৰথমতে আমি গৈছিলোঁ বৰভেটি নামঘৰলৈ শৰাই দিছিলোঁ। এবাৰ দেখুৱাইছিলোঁ বৰভেটি নামঘৰলৈ ব্লগ, সেইবাবে বৰভেটি নামঘৰৰ ব্লগ নবনালোঁ আৰু চুকাফা সমন্বয় ক্ষেত্ৰ দেখুওৱা নাছিলে, সেইবাবে আপোনালোককো দেখুৱালোঁ। ভিডিঅ'টো আপোনালোকে চাব। মই বেছি কথা নকওঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি ভিতৰলৈ সোমাই আহিছোঁ। এয়া মা আৰু পাপা গৈ আছে। বৰভেটি নামঘৰলৈ গৈছিলোঁ। বৰভেটি নামঘৰৰ পৰা আহি ইয়াত সোমাইছোঁ আৰু ইয়াতে নাও চলাইছে। চাওকচোন এই পুখুৰীটোত কি ধুনীয়াকৈ নাও চলোৱাৰ ব্যৱস্থা কৰিছে। আৰু চাওকচোন কেনেকৈ চাৰিওকাষে ফুল ৰুই থোৱা আছে টাবত। আৰু তাত আছে চুকাফা মূৰ্তিজনা। আৰু সেইপিনে আছে মিউজিয়াম আৰু লগতে আছে দুটা ফাউণ্টেইন পানীৰ। এতিয়া মই ওপৰলৈ গৈ উঠি আছোঁ আৰু ষ্টেপত, আৰু এতিয়া আপোনালোকক মই এতিয়া চুকাফা মূৰ্তিজনা অলপমান ওচৰৰ পৰা দেখুৱাম। আপোনালোকক মই এতিয়া ওপৰৰ পৰা তলৰ ভিউটো দেখুৱাম। চাওকচোন কি ধুনীয়া ভিউ। আৰু এয়া হৈছে চুকাফা মূৰ্তি। আৰু এয়া মা আৰু মই। আপোনালোকে যদি আহিবলৈ বিচাৰিছে সোমবাৰৰ বাহিৰে অইন সকলো বাৰতে আহিব পাৰে, কিয়নো সোমবাৰে বন্ধ থাকে, সেয়েহে আপোনালোক সোমবাৰে নাহিব। আৰু আৰু এণ্ট্ৰি ফিজ হৈছে 12 বছৰ তলৰ সকলৰ বাবে 10 টকা আৰু 12 বছৰ ওপৰৰ লোকসকলৰ বাবে 20 টকা। আৰু বাইক আৰু গাড়ী থ'বৰ বাবে পাৰ্কিঙৰ সুব্যৱস্থা আছে। আৰু ইয়াৰ ভিতৰতে আছে এখন ৰেষ্টুৰেণ্টখনৰ নাম হৈছে জুইশাল। আপোনালোকে আহিব পাৰে। আৰু এতিয়া আমি মিউজিয়াম চাবলৈ গৈ আছিলোঁ। আমি মিউজিয়াম চালোঁ, কিন্তু দেখুৱাব নোৱাৰিলোঁ, কিয়নো মিউজিয়ামৰ ভিতৰলৈ মোবাইল নিয়া এলাউড নাই, সেয়েহে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। আৰু মিউজিয়ামটোৰ সন্মুখতে এখন পাৰ্ক খুলিছে আৰু মই তাত জুমলা জুই আছিলোঁ। ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু লগতে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আপোনালোক যদিহে মোৰ চেনেলত নতুনকৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে চাব পাৰিব আৰু মোক এনেদৰে আগবাঢ়ি যাবলৈ সহযোগিতা কৰি যাব। বাই বাই।